Hello friends, আপোনালোকে প্ৰিমিয়াৰ পৰা গ্লিচ ট্ৰানজেকশ্যনটো কেনেকৈ ক্ৰিয়েট কৰিব সেইটো মই আজি আপোনালোকক মেনুৱেলি শিকাই দিম। সেই ইফেক্টটো ক্ৰিয়েট কৰাৰ কাৰণে আপোনালোকক তিনিটা ইফেক্টৰ প্ৰয়োজন হ'ব। সেই তিনিটা ইফেক্ট হৈছে, প্ৰথমটো হৈছে ৱেভ ৱাৰ্প, দ্বিতীয়টো হৈছে ভিআৰ ডিজিটেল গ্লিচ, ভিআৰ ক্ৰমেটিক এভাৰ্চন। এই তিনিটা ইফেক্টৰ সহায়ত আৰু এডজাষ্টমেণ্ট লেয়াৰ আৰু এটা চাউণ্ড ইফেক্টৰ সহায়ত আমি সেই ইফেক্টটো ক্ৰিয়েট কৰিম। এতিয়া আমি সেই ইফেক্টটো ক্ৰিয়েট কৰাৰ কাৰণে কম্পিউটাৰ স্ক্ৰীনত গৈছোঁ। প্ৰথমতে আমি কি কৰিম, ভিডিঅ' দুটা লাগিব, ডাবল ক্লিক কৰিম, কৰি পিনে আমি ভিডিঅ' দুটা ইম্পৰ্ট কৰি ল'ম। দুটা ভিডিঅ' আছে মোৰ হাতত, এই দুটা ভিডিঅ' এনেকৈ আহি যাব। আহি যোৱাৰ পিছত এই দুটা চিলেক্ট কৰি আমি ড্ৰেগ কৰিম টাইম লাইনত। এই টাইম লাইনত ক্ৰিয়েট কৰাৰ পিছত আমি ভিডিঅ' দুটা অকণমান ছুটি কৰি লৈছোঁ বাৰু, কৰি লৈ পিনে ইপিনে ড্ৰেগ কৰি দিছোঁ। এতিয়া চাব, প্ৰথমটো ভিডিঅ'টোৰ মই কালাৰটো চেঞ্জ কৰি দিছোঁ, লেবেলত গৈ কালাৰ কেনেকৈ চেঞ্জ কৰে সেইটো ক'ব লগা নাই, আপোনালোকে নিজেও জানে চাগে, এবাৰ শিকাই দিছোঁ। তাৰপিছত ৰাইট ক্লিক কৰিব, এইবিলাক বস্তু সৰু সুৰা কিন্তু জানিব লাগে। ৰাইট ক্লিক কৰিব, লেবেলত গৈ আপোনালোকৰ ইয়াতে বহুত ধৰণৰ কালাৰ আছে, সেই কালাৰ এটা চিলেক্ট কৰি আপোনালোকে কালাৰটো কৰিব। এতিয়া কি কৰিব, আমাক ইয়াতে এটা এডজাষ্টমেণ্ট লেয়াৰ লাগিব। ৰাইট ক্লিক কৰিব, কৰি পেলাই এডজাষ্টমেণ্ট লেয়াৰ কেনেকৈ ক্ৰিয়েট কৰে মই সেইটো আগতেও শিকাই দিছোঁ, আজিও শিকাই দিওঁ। ৰাইট ক্লিক কৰিব, প্ৰজেক্ট মেনুত গৈ পিনে ইয়াতে দেখিব আপোনালোকে এডজাষ্টমেণ্ট লেয়াৰ, ইয়াতে অ'কে কৰিব, কৰাৰ পিছত এটা এডজাষ্টমেণ্ট লেয়াৰ আহিব। এই এডজাষ্টমেণ্ট লেয়াৰটো আমি ইয়াতে ড্ৰেগ এণ্ড ড্ৰপ কৰিম। এতিয়া আমি এই ইফেক্টটো ক্ৰিয়েট কৰাৰ কাৰণে এইটো চাইডে কেইটা ইফেক্ট লাগিব, 9টা ফ্ৰেম লাগিব, এইটো চাইডে 15টা ফ্ৰেম লাগিব। মানে দ্বিতীয়টো ভিডিঅ'ৰ ওপৰত 6টা ফ্ৰেম লাগিব আৰু প্ৰথমটো ভিডিঅ'ৰ ওপৰত 9টা ফ্ৰেম লাগিব এডজাষ্টমেণ্ট লেয়াৰটোত। এতিয়া কি কৰিম, আমি যোনটো টাইম লাইনত এডাল ব্লু কালাৰ আঁচ আছে, এইডাল মাজত আনি ল'ম, শ্বিফ্টটো টিপি পিনে আনিব, আৰু ইয়াতে চুম্বক যে আছে, এটা চুম্বকৰ আইকন, এইটোত মেগনেট আইকন বুলি কয়, সেইটো আনি পিনে ইয়াতে মাজত ল'ব। লৈ পিনে এতিয়া কি কৰিব, মাজত ল'লে লৈ পিনে এতিয়া কীবৰ্ডৰ সহায়ত আমি লেফ্ট চাইডে প্ৰথম 9টা ফ্ৰেম যাম, 1 2 3 4 5 6 7 8 9, আৰু সেই এডজাষ্টমেণ্ট লেয়াৰটো চিলেক্ট কৰিব আৰু কীবৰ্ডত কণ্ট্ৰল কে প্ৰেছ কৰিব, কৰি পিনে এই চাইডৰ যিখিনি অলাগতিয়াল বস্তু আছে আৰু এডজাষ্টমেণ্ট লেয়াৰৰ সেইখিনি ডিলিট কৰি দিব। এতিয়া আৰু দ্বিতীয়তে মাজত আহিব, আহি পিনে আৰু ৰাইট চাইডে আমি এতিয়া 6টা ফ্ৰেম যাওঁ, 1 2 3 4 5 6 গ'ল। আৰু সেইটো প্ৰথমৰ নিচিনা চিলেক্ট কৰি কণ্ট্ৰল কে প্ৰেছ কৰিব, মানে কাট হৈ যায়, সেইটো শ্বৰ্ট ফৰ্ম কাট কৰাৰ। এতিয়া সেইটো হ'ল, হোৱাৰ পিছত এতিয়া কি কৰিম, আমি এতিয়া কি কৰিম, এইটো 3টা লেয়াৰ বনাম। এডজাষ্টমেণ্ট লেয়াৰ অল টিপি পিনে এইটোত ওপৰত পিনে ড্ৰেগ কৰি নিব, অল কীবৰ্ডত প্ৰেছ কৰি চুইচটো মাউচত টিপি পিনে সেইটো ওপৰত এটা দিব আৰু এটা ওপৰত দিব, দি পিনে এতিয়া কি কৰিব, মই কৈছোঁ ইয়াতে এটা ইফেক্ট চাৰ্চ কৰিব। প্ৰথমটো ইফেক্ট আমি প্ৰথমটো এডজাষ্টমেণ্ট লেয়াৰত এপ্লাই কৰিম। আমি কালাৰকেইটা চেঞ্জ কৰি দিছোঁ, দ্বিতীয়টোৰ আমি কৰি দিছোঁ পাৰ্পল, এইটোৰ কৰি দিছোঁ ব্লু। এতিয়া 3টা আপোনালোকে দেখা পাইছে, এইটোৰো কালাৰটো চেঞ্জ কৰি দিওঁ গ'লো, ইয়ালো কৰিছোঁ। এতিয়া আপোনালোকে বুজি পাত ভাল হ'ব। ইয়াতে যোনটো আমাৰ প্ৰথমটো এডজাষ্টমেণ্ট লেয়াৰ আছে, সেইটোৰ ওপৰত প্ৰথমটো ইফেক্ট আমি দিম, সেইটো হৈছে ৱেভ ৱাৰ্প। চাৰ্চ কৰিব ইফেক্ট ৱেভ ৱাৰ্প, আনি পিনে সেইটো প্ৰথমটো এডজাষ্টমেণ্ট লেয়াৰত ড্ৰেগ কৰিব, কৰি পিনে ইয়াতে ইফেক্টছ কণ্ট্ৰলত যাব। ইফেক্টছ কণ্ট্ৰল যদি অহা নাই আপোনালোকে উইণ্ড'জত গৈ পিনে ইফেক্টছ কণ্ট্ৰল বুলি ইয়াতে আছে, এইটো চাব, টিক মাৰ্ক কৰি দিব। কৰি পিনে এতিয়া এডজাষ্টমেণ্ট লেয়াৰটোত আমি চিলেক্ট কৰিম, কৰি পেলাই ইয়াতে দেখিব ৱেভ টাইপটো আপোনালোকে ইয়াতে নইজ কৰি দিব। এইটোত আপোনালোকে যোনটো হাইট আছে সেইটোত আপোনালোকে দিব লাগিব 250। তাৰপিছত এতিয়া কি কৰিব, এনেকুৱা হৈ গ'ল, এতিয়া ঠিক হৈছে, চাই থাকক। তাৰপিছত ৱাইডত আপোনালোকে কি নাম দিব, হাইটতটো 250 দিলে, এইটোত দিব 7500। তাৰপিছত ইয়াতে ৱেভ স্পীড ডাইৰেকশ্যনটো স্পীডটো ঠিকে থাকিব, যোনটো ডাইৰেকশ্যন আছে সেইটো 0 কৰি দিব। দি পিনে এতিয়া আমি কি কৰিম, প্ৰথম ফ্ৰেম মানে এডজাষ্টমেণ্ট লেয়াৰ একদম প্ৰথম ফ্ৰেমটোত যাম, কৰি কীবৰ্ডত ৰাইট চাইডে এবাৰ ৰাইট এৰ'টোত ক্লিক কৰিম, কৰি এডজাষ্টমেণ্ট লেয়াৰটোত কণ্ট্ৰল কে টিপি দিম, আৰু 2টা ফ্ৰেম এইটো চাইডে ৰাইট চাইডে যাম, 1 2 দি পিনে ইয়াতে কাট কৰিম, কৰি পিনে এই যোনটো মাজত 2টা ফ্ৰেম চিলেক্ট কৰোঁ এইটোত ডিলিট কৰি দিব। ডিলিট কৰি দিলোঁ, এতিয়া আৰু ৰাইট চাইডে একবাৰ যাব, যাই পেলাই কণ্ট্ৰল কে প্ৰেছ কৰিব, তাৰপিছত আৰু এইবাৰ 2টা ফ্ৰেম যাব, সেনেকৈ যাই পিনে ইয়াতে কাট কৰিব, কৰাৰ পিছত সেইটোও ডিলিট কৰিব। এতিয়া চাব 1 2 3 4 5 6, এতিয়া 6টা ফ্ৰেম যোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে কণ্ট্ৰল কে প্ৰেছ কৰিব, মানে কাট খাব, আৰু 2টা ফ্ৰেম যাই পিনে ইয়াতে কণ্ট্ৰল কে প্ৰেছ কৰিব আৰু সেইটো ডিলিট কৰি দিব, মানে এনেকুৱাকৈ কাটি ল'ব। লৈ পিনে এতিয়া এই যে এডজাষ্টমেণ্ট লেয়াৰ ছেকেণ্ডটো আছিল, এইটোত নেক্সট ইফেক্টটো লাগিব,
সেইটো হৈছে VR ডিজিটেল গ্লিটছ, VR ডিজিটেল গ্লিটছ। এই ইফেক্টটো আমি দ্বিতীয়টো এডজাষ্টমেণ্ট লেয়াৰৰ ওপৰত দি দিম আৰু এইটোত আমাৰ আকৌ কৰিব লগা নাই, ডাইৰেক্ট এইখিনি আনি পিনে এই 6টা ফ্ৰেমত যি য়েলো কালাৰ এডজাষ্টমেণ্টটো লেয়াৰটো আছে এইটোৰ লগত মিলাই দিব। আৰু এতিয়া একদম লাষ্ট আমাৰ কাম এটা আছে ইফেক্টৰ, সেইটো হৈছে 3 নম্বৰ ইফেক্টলৈ ক'বা, সেইটো হৈছে VR ক্ৰমেটিক অপজিশ্যন। সেই ইফেক্টটো লোৱাৰ কাৰণে VRCH ইয়াতে আহিয়ে যাব আপোনাৰ প্ৰথমটো, এই যোনটো ইফেক্ট আছে এইটো ইয়াতে ড্ৰেগ কৰিব, কৰি এইটো এনেকৈ থাকিব দিব। এতিয়া আমাক কি হ'ল, এই ইফেক্টটো ৰেডি হৈ গ'ল, কিন্তু এতিয়া আমাক এটা কাম কৰিব লাগিব, ইয়াতে চাউণ্ড ইফেক্টৰ এটা প্ৰয়োজন হ'ব। ডাবল ক্লিক কৰিম, আপোনালোকে গ্লিটছ ট্ৰানজিশ্যন চাউণ্ড ইফেক্ট বুলি ক'লে পায়ে যাব, নেটৰ পৰা ডাউনলোড কৰি ল'ব, লৈ পিনে এইটো আমি ইয়াতে ড্ৰেগ কৰিম, কৰি পেলাই ইয়াতে চাব আমাৰ যোনখিনি বহলাই দিছোঁ মই, এইখিনি বহলাৰ কাৰণে কি কৰিব, যোনটো লেয়াৰত আপুনি ডাঙৰকৈ চাব খোজে সেইটো ডাবল ক্লিক কৰি দিব। ডাবল কৰি দিছোঁ চাউণ্ডটো, এতিয়া কি কৰিব, এইখিনিত মই আনিলোঁ, আনি পিনে এইটো এই চাউণ্ডৰ সমান কৰি ল'ম, লৈ পিনে কি কৰিব, এই যে আমাৰ য়েলোখিনি আছে, য়েলোখিনি যি আছে, এই য়েলোখিনিৰ সমানকৈ চাউণ্ডখিনি কাটি ল'ব। দেখিছেনে, মই এনেকৈ কাটি লৈছোঁ, কাটি ল'লোঁ, লৈ পিনে আপোনালোকে এতিয়া চাব ইয়াতো আমি য়েলোখিনিৰ সমানে কাটি ল'ব, মাজৰখিনি খালী থাকিব দিব, ইয়াতে কাটি ল'ব। এতিয়া আপোনালোকে চাব আমাৰ যোনটো গ্লিটছ ট্ৰানজিশ্যন আছে এইটো ক্ৰিয়েট হৈ গৈছে, চাব ভিডিঅ'টো প্লে হৈ আহিব, দেখিছে। এনেকৈ VR গ্লিটছ ট্ৰানজিশ্যনটো ক্ৰিয়েট কৰা হয় মেনুৱেলি। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিবা আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা। আৰু এটা কথা কওঁ, যদি প্ৰিছেট লাগে তেতিয়াহ'লে মই প্ৰিছেটবিলাকৰ লিংকবিলাক দিব পাৰিম, কিন্তু এটা প্ৰব্লেম হৈছে যে মোৰ চেনেলটোত ছাবস্ক্ৰাইবাৰ সিমানখিনি হোৱা নাই, ষ্টাৰ্টিং কৰিছোঁ যিহেতু। আপোনালোকে জল্দি মোক 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক, তেতিয়া মই লিংকখিনিও তলত দিব পাৰিম। আজিলৈ এইখিনি, থেংক ইউ।